আচ্ছা মোক এটা কথা কওক সৰুতে আপোনালোকে মিছা কথা কৈছিল নে মানে স্কুলৰ টাইমত ধৰক স্কুলৰ টাইমত আপোনালোকে লগৰবিলাকৰ লগত কথা পাতি আছে তেতিয়া ধৰক ঘৰৰ কিবা এটা কথা অলপ বনাই মেলি মানে ফাঁকি নিচিনাকৈ অলপ বনাই মেলি কৈছিলেনে বাৰু নাই কোৱা যদি ন' প্ৰব্লেম মই কৈছিলোঁ আৰু সেই মিছা কথা কৈ থাকোঁতে এটা কথা মই গম পালোঁ যে মই একচুৱেলি ষ্টৰি টেলিং কৰি বিৰাট ভাল পাওঁ মানে কাহানী কৈ মানে কিবা এটা মানে ধৰক মানে যিটো ঘটনা হোৱা নাই বা হৈছে সেইটোক ধৰা মানুহৰ আগত কৈ পেলাই ভাল পাওঁ চ' সেইটো কাৰণে মই ব্লগবিলাক অকণমান ষ্টৰি টেলিং নিচিনা কৰিছোঁ মানে যেনেকৈ লাষ্ট ব্লগটো দেখিলে আপোনালোকে তাত ইণ্টাৰভেল আছিল তেনেকুৱা ধৰণৰ কৰিব চেষ্টা কৰিছোঁ দৌৰিবলৈ মন গৈছে 1 মিনিট হে বন্ধুসকল ৱেলকাম টু আ ফ্ৰেছ নিউ এপিছড অফ মাই ব্লগ আজি ব্লগটো অলপ ইউনিক ধৰণৰ হ'ব যেনেকৈ আপোনালোকে গম পাইছে যে আজিকালি মই ষ্টৰি টেলিঙত বহুত বেছি ধ্যান দিছোঁ চ' আজিও তেনেকুৱা এটা ষ্টৰি হ'ব থাম্বনেইল দেখিতো গম পাইছে চাগে কেনেকুৱা ধৰণৰ ষ্টৰি হ'ব বাট ক'ত আহি গ'লোঁ এনিৱেজ ৰং প্লেচ ৰাইট প্লেচলৈ যাওঁ 1 2 3 এতিয়াহে আহি পাইছোঁ বাই দ্য ৱে এইখন মোৰ স্কুল হয় ৰ'জ ইংলিছ হাই স্কুল আজি ভাবিলোঁ ইয়ালৈকে আহোঁ ইয়ালৈকে আহি পেলাই এই ব্লগটো শ্বুট কৰোঁ আৰু ষ্টৰি টেলিংটো কৰোঁ চ' কাহানীটো আৰম্ভ হয় মানে সুজেনৰ চাইনিজ মোবাইল এটা আছিলে চ' সুজেনৰ চাইনিজ মোবাইলটো বেয়া হৈ গ'ল মানে সেইটো মানে কি বুলি ক'ম মানে যোৱাৰ অৱস্থাত আৰু তাৰপিছত মই ভাবিলোঁ যে এই ষ্টৰিটো মই কেপচাৰ কৰোঁ বিকজ ইফ ইউ আৰ ইউজিং চাইনা কা মাল এনেকুৱা ধৰণৰ ঘটনা হৈ থাকিব চ' ভিডিঅ'টো আৰম্ভ হয় এনেকৈ আপোনালোকে প্ৰথমতে চাই লওক তাৰপিছত মই আজি অকণমান স্কুলখনো দেখাম কাহানীটো ষ্টাৰ্ট কৰোঁ নে কি কিন্তু কাহানীটো ষ্টাৰ্ট কৰিবলৈ কাৰণে এটা ট্ৰানজিশ্যন আছে সেই ট্ৰানজিশ্যনটো কৰি লওঁ তাৰমানে দেই ট্ৰানজিশ্যনটো হ'ল এনে এইটো হ'ল আমাৰ সুজেনৰ মোবাইল আৰু এই মোবাইলত লাগি আছে এডাল ৰবৰ কিয় লাগি আছে কেলে লাগি আছে আমি জনাম চাই থাকক ব্লগটো A few moments later. সুজেন কেছটো ক'বা না কি হ'ল মোবাইলটো ইফালে যাওঁ এই এতিয়াই কওঁ ইয়াতে কওঁ কি হৈছিলে কেছটো মোবাইলত এইফালে মোবাইলটো মানে কি হ'ল এইখিনিত ঠেকা খালে এইখিনিত আৰু এইটো আঁতৰ খাই গ'ল ফোন কেছটো আঁতৰি গ'ল গামটো ঢিলা হৈ আছিল বহুত দিনৰ পৰা এতিয়া আমি একচুৱেলি মোবাইল ভাল কৰা দোকানলৈ আহিছোঁ কি হ'ব ঠিক নাই বোলে স্ক্ৰীণখন বোলে বেয়া হৈ গ'ল তেতিয়া তই আছিলে কেছটো আঁতৰি গ'ল এই হেৰিটোৰ মানে স্ক্ৰীণখন আঁতৰ খাই গ'ল ইণ্টাৰনেট ডেমেজ হোৱা নাই চব ঠিকে আছে দেখাই দিয়া এইটো চব এতিয়া আকৌ নাটোৱা হ'ল যে এইটো কেছটো নগেন চাওঁ দেচোন দে এই দে না আৰে দে না নাভাঙে সেইটো এনেও চাব এতিয়া দাদাইও চাব এনেও চব ঠিকে আছে কৰোণাই পালে নি সেই দোকানখনত সোমোৱাৰ পিছত তাৰমানে আমি ভাবিলোঁ যে নাই আজি মোবাইলটো ভাল নহ'ব বাট সেই দাদাজনে আমাক ক'লে যে বেলেগ এখন দোকান আছে য'ত সেই মানে মোবাইলটো ভাল কৰিব পাৰি চ' তাৰপিছত আমি সেই বেলেগ দোকানখনলৈ গ'লোঁ যাওঁতে কি হ'ল চাই লওক মই আছোঁ ইয়াতে আপোনালোকে চিন্তা কৰিব নালাগে মই ইয়াতে আছোঁ তেনেকুৱা মানে এইখনত আপোনাৰ মেকানিকটো নাই টেকনিচিয়ানজন নাই হয় নহয় এতিয়া আমি ক'লৈ যাম টাউনলৈ মানে খাদিমছৰ ওচৰলৈ যাম টাউনতেতো আছোঁ আমি চলো আমি এটা বেট আমি একচুৱেলি এইখন দোকানত এতিয়া যাম মানে সেইখন দোকানত আপোনাৰ আঠাটো নাইকিয়া হৈ গৈছে মানে আঠা আজিকালি নাইকিয়া হৈ গৈছে মানে আগতে কেলে ভাল হৈ যাব
চলো চলো যে লগাইছে একদম যে 50 টকীয়া সেই বটলটো যে আঠাটো যে বিৰাট টান যে হাতত লাগিলে জ্বলি চলি যায় এইটো নহয় সেই আঠাটো মই কালি লগাই দিম বুলি ভাবিছোঁ নলগালে ভালে কৰিলে নলগালে কাষ্টৰ বেয়া হৈ গ'ল মই ভয় খালোঁ নলগালে ভালে কৰিলে এইটো হেৰি বাকী চুইচ অফ কৰি দিওঁ আৰু চিম উলিয়াই দিয়ে চুইচ অফ চ' মানে মোবাইলটো ভাল হ'ব বুলি ক'লে বাট কেছটো হ'ল যে আমি যিটো বাজেট আনিছিলোঁ বাজেটতকৈ মানে মোবাইলটোৰ অলপমান দামটো বাঢ়ি গ'ল বাৰু সেইটো মেনেজ কৰি দিম আৰু কিবা এটা কৰি আৰু উপায় নাই হয়নে মই এতিয়া আকৌ কাৰ পৰা 200 টকা ল'ম ৰে কেলৈ 200 কিমান 450 মান দিম বুলি কৈছে নেকি 400 মান ল'ব এনেকৈ ক'লোঁ অঁ মোক কৈছিলে চিনাকি যদি কথা পতা দিবলৈ কওঁ হা লগৰটো যদি চিনাকি এতিয়া কি কৰিম আৰু ইমান জিদ কৰিছে আৰু ক'ৰবাত বেলেগতে সুধি চাব পাৰিলোহেঁতেন নেকি বাৰু হ'ব দে এটা পেষ্টিং চেষ্টিং কৰি দিম বুলি কৈছে আৰু অঁ অঁ কিন্তু আৰু মানে যদি তোৰ যদি মানে আৰু যদি কোনোবা আকৌ যদি কিবা বেয়াকৈ লগাই দিয়ে হয় নাই আমিতো আঠা লগাম বুলিয়ে ভাবিছিলোঁ কিন্তু অলপ বেছি ল'লে হয় নেকি নাই 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 নলয় 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 বাৰু আমি আমি এতিয়া কি ঘৰ যাম হাতী চাই আহোঁ বাৰু আমি এতিয়া একচুৱেলি ঘৰ যাম চ' ঘৰৰ পৰা মই অকলে আহি না সুজনো আহিব মোৰ লগত আহি পেলাই আকৌ মোবাইলটো লৈ যাম চাওঁ মোবাইলটো কেনেকৈ ভালকৈ কৰে 500 টকা কৰিছে 500 টকা বহুত তাৰপিছত যেনেকৈ আপোনালোকে দেখিলে যে আমি তাতে মোবাইলটো দি আহিলোঁ এইটো আশাত যে মানে মোবাইলটো ভাল কৰি দিব মোবাইলটো ভাল হৈ যাব বিকজ সুজেনৰ অনলাইন ক্লাছ চলি আছিলে চ' ইট ৱাজ এ ভেৰি মানে কি বুলি কওঁ ডিফিকাল্ট চিটুৱেশ্যন কাৰণ এটা মোবাইল এতিয়া আজিকালি ভাল মোবাইল এটা কিনিব লাগিলে ধৰক 14-15 হাজাৰ টকাতকৈ কমত নাপায় আৰু তেনেকুৱা এটা মোবাইল ঘপককৈ কিনাটো ধৰক এনেকৈ আমাৰ নিচিনা মিডল ক্লাছ ফেমিলিৰ কাৰণে এটা বহুত ডাঙৰ কথা এটা মোবাইল একুৱায়াৰ কৰা মানে বহুত ডাঙৰ কথা মানে বাকীবিলাক কথাটোতো বাদেই দিয়ক বাট কি হ'ল মোবাইলটো ভাল হ'লে নাই কৈ আছোঁ প্ৰথমতে আমি এটা কাম কৰোঁ সেই তালৈকে সেই ঘৰটোলৈকে যাওঁ ৰ'ব বাট ঘৰটো যাবলৈ কাৰণে এটা যাদু এটা কৰিব লাগিব এটা যাদু কৰিব লাগিব যাদুটো মই আপোনালোকক দেখাই আছোঁ 1 2 3 4 এইবোৰ যাদু দেখাই থাকিব লাগে এইবোৰ মাজে মাজে যাদু দেখাই থাকিব লাগে আগতে স্কুলত এনেকৈ উৎপাত কৰিছিলোঁ চ' ভাবিলোঁ আকৌ এনেকৈ একবাৰ উৎপাত কৰি চাওঁ কিন্তু সেই আগৰ দিনৰ ল'ৰা ছোৱালীৰ এনাৰ্জিটো নাই বাই দ্য ৱে সেই ঘৰটোত আমাৰ এজন ককা আছিলে মানে য'ৰ পৰা আমি চানা বাদাম চাদাম খাইছিলোঁ সেই ককাজনক একবাৰ লগ কৰিবলৈ ট্ৰাই কৰোঁ ব'লক যেনেকৈ মই কৈছিলোঁ যে মই এতিয়া মোৰ স্কুলত আছোঁ চ' স্কুলত মানে কি হয় ইয়াতে বহুত থাকে বহুত মেমৰিজ থাকে চ' তাৰে এটা মেমৰিজ হ'ল আমাৰ ককা এতিয়ালৈকেও জীয়াই আছে আমাৰ ককা দীৰ্ঘজীৱী হওক ককাৰ নামটো কৈ দিয়ক না বহুতে আপোনাৰ নামটো নাজানে কৃষ্ণ কেহৰাম বৰা কেহৰাম বৰা ককাই আগতে আমাক এটকাত বগৰী গুৰি দিয়ে এনেকুৱা পাইপ থাকে এটকাত তেতেলী দিয়ে আগতে চানাও এটকা আছিলে নেকি পেকেট সেই তেতিয়াৰ পৰা মানে 1995ৰ পৰা স্কুল আহিছোঁ তেতিয়াৰ পৰা ককা একেই হৈ আছে তাৰমানে চ' মই ভাবিলোঁ এনেকৈ এটা মেমৰিজ এটা মানে এটা ৰাখোঁ বুলি আৰু সেইটো কাৰণে মই আজি স্কুললৈ আহিলোঁ স্কুলত বাৰু বহুত বিভিন্ন ধৰণৰ কাম আছিলে চ' সেইটো কাৰণে মই ভাবিলোঁ যে ককাৰ লগতো এবাৰ কথা পাতি যাওঁ চ' ককা কেনেকুৱা লাগিছে এতিয়া কৰোণা চৰোণা হৈ আছে আপুনি চব ঠিকে আছেতো ঠিক আছে একদম বঢ়িয়া একো জ্বৰ চাহ কৰি একো নাই ন একদম একে আছে ককা ধন্যবাদ ভাল লাগিলে মোৰ ভিডিঅ'ত আপুনি আহিলে ভালকৈ থাকিব দিয়ক 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 দূৰে মানে ছ'চিয়েল ডিষ্টেঞ্চিং মানে দিয়ক আহিছোঁ ককাক লগ পালোঁ ককাক লগ পোৱাৰ পিছত আমাৰ মৰমৰ আমি ব্ৰাদাৰ বুলি মাতিছিলোঁ এতিয়া আৰু ব্ৰাদাৰ সমান হ'লগৈ আগতে আমি টিকলা মিকলা আছিলোঁ আগতে ব্ৰাদাৰে আমাক সেই টিফিন টাইমত চানা বন সেইবিলাক বস্তু দিয়ে আমি এটকা দুটকা দি পেলাই খাওঁ একদম সৰুকালৰ মানে দেখা আজি বহুত দিনৰ মূৰত লগ পাইছোঁ নেকি ন ভালে আছেনে এতিয়া স্কুলত এতিয়া কি আপুনি সেই দোকান চোকান এতিয়া দিয়ে নাই
এইখনে আছিলে মোৰ স্কুল ককা আৰু ব্ৰাদাৰক লগ পালোঁ মজা লাগি গ'ল দিনটো আৰু এতিয়া আপোনালোকে চাগে ভাবি আছে ইমান দেৰি আচল কাহিনীটোৰ পৰা ৰক্তিম কিয় আঁতৰি গৈছে মোবাইলটো কি হ'ল মোবাইলটো ভাল হ'লনে নাই এই ৰক্তিমে ছাছপেন্স আজিকালি কিয় ইমানকৈ খেলি আছে কেছটো কি কেছটো একো নাই মোবাইলটো ভাল হ'লনে নাই নিজে চাই লওক সেইটো কাৰণে অকণমান টাইমত অলপ বেকত যাব লাগিব আপোনালোকে সুজেনৰ কাষলৈ যাব লাগিব চ' যাওক তাৰপিছত মই আকৌ ইয়াতে আছোঁ চাওঁ মোবাইলটো ভাল হ'ল চাওঁ বন্ধ কৰ হোৱাটছএপৰ হেৰি দেখি যাব নহ'লে অঁ তই আকৌ এই কভাৰটোৱে লগাইছ অঁ এইটো ভাল চ' এইটো আমাৰ এতিয়া মোবাইল ভাল হৈ গ'ল একো নহয় এইটো আমাৰ মোবাইল এতিয়া ভাল হৈ গ'ল কংগ্ৰেচুলেশ্যন ভালকৈ ক্লাছ চাছ কৰ ভালকৈ পঢ়া শুনা কৰ ভালকৈ ফিজিঅ'থেৰাপিষ্ট বন অল দ্য বেষ্ট আৰু মোবাইলটো ভালকৈ থবি কভাৰটো ভালকৈ লগাবি কি হ'বনো মই ফ্ৰেমটো কাট কৰি দিম ন একচুৱেলি ছোৱালীবিলাক তেনেকুৱা অলপ নাখায় শ্বৰ্টছ পিন্ধি আছোঁ এইটো নল'বি সেইটো নল'বি বাট নিজৰ ভণ্টি চ' ধ্যানটোতো ৰাখিবই লাগিব হয় নাই চ' ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে একচুৱেলি ভিডিঅ'টো ইয়াত কিয় এণ্ড কৰিম এইটো এখন চাট সেই চাটৰ পৰা মোৰ স্কুলখন চাব পাৰে সেই তাত আছিলোঁ মই তাৰপিছত তালৈ গ'লোঁ কি মজা ভিডিঅ'টো সেইটোৱে কৈ আছিলোঁ যে ভিডিঅ'টো ইয়াত এণ্ড নকৰোঁ ভিডিঅ'টো এণ্ড কৰিম এটা বেলেগ জেগাত সেইটো একচুৱেলি মই কেইদিনমান আগতে সেই মানে ফুটেজটো শ্বুট কৰি থৈছিলোঁ মোৰ লগত আমাৰ মৰমৰ ঋষভ দাও আছে তাতে এণ্ডিংটো কৰি লওঁ চাই লওকগৈ আপোনালোকে যিটো কাহিনী চাই আছিলে সেইটো কাহিনীত আমাৰ সুজেনৰ মোবাইলটো বেয়া হৈ গৈছিলে বাইদেউ মই অকলে নাই মোৰ লগত আমাৰ স্বনামধন্য আমাৰ শিল্পী আছে আমাৰ কলা কৃষ্টি আমাৰ লগত জড়িত হৈ থকা মানুহ ঋষভ মেধক আপোনালোকে মোৰ ব্লগত আগতে চাইছেই অলৰেডি এই যে খোজকাঢ়ি যে গুচি গৈছিলে পাঞ্জাৱ হাৰিয়ানা এইজনে মানুহ আছিলে বাইদেউ আমি তাৰমানে গোলাঘাট জিমখানালৈ আহিছিলোঁ অকণমান ফুৰিবলৈ কাৰণে কিন্তু আৰু এটা কামো আছিলে বাৰু দ্বিতীয়ৰ সেই কামটো যে পিণ্টুৰ লগত আহোঁতে যিটো কাম হৈছিলে সেই কামটো আজি হৈ গ'ল বাট এটা কথা বহুত দিগদাৰ হৈছে যে শ্লট বুকিং মানে ৰাতি আজিকালি 1 বজাত হয় আৰে 1 বজাত মানুহে শ্লট বুকিং এনিৱেজ ঋষভ কি কৰা এতিয়া ৱাল পাৰ হৈ গুচি যাওঁ নে কি জেলত সোমাই দিব এই চিকিউৰিটি দাদাক সেইজন য'ত বহি আছে তেওঁক সুধিলোঁ মানে অলপ ভিতৰলৈ গৈ এখন ফটো তুলিব পাৰিম নাই নোৱাৰি বোলে নোৱাৰি সেইটো কাৰণে আপোনালোকক এনেকৈ দাঙি পেলাই অকণমান দেখাই দিওঁ নাই ইমানেই আছিলে জিমখানা আৰু এইফালৰ পৰা অকণমান আপোনালোকক ৱাল দি উঠি পেলাই দেখাই দিছোঁ এনেকুৱা হয় ইমানেই দেখাব পাৰিম কাৰণ জিমখানাটো বন্ধ হৈ আছে ভাবিছিলোঁ অলপমান ব্লগটো ভালকৈ বনাম অলপ শ্বুট কৰিম অলপ ভিতৰলৈ যাম এনেকৈ অলপ হেৰি কৰিম কিন্তু একো নহ'ল এনিৱেজ চ' আজিৰ ব্লগটোৰ কাৰণে ইমানেই আছিলে আশা কৰিছোঁ ব্লগটো ভাল পালে ব্লগটো একচুৱেলি বেলেগ ধৰণে অলপ এণ্ড কৰিম বুলি ভাবিছিলোঁ বাট নহ'ল ভবা কথা নহয় সিধি বাটত আছে অনাবিধি চ' উপায় নাই এনিৱেজ থেংক ইউ ফৰ ৱাটছিং যদি ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু খুৰা খুৰী পেহা পাহী মহামাৰী যদি ছোৱালী আছে বেচেলাৰ ৰেডি হৈ আছে নিজে চ' লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু খুৰা খুৰী পেহা পাহী মহামাৰী বৰ্তমান সকলোকে ছাবস্ক্ৰাইব কৰিবলৈ ক'ব আজি মায়ে ন এনেকুৱা মানে ভোট জলকীয়া দি পেলাই ব্ৰেকফাষ্টটো কৰালে মই একদম মানে হট লাগে ভোট জলকীয়া নিচিনা তাৰমানে ফিল কৰি আছোঁ তাৰমানে একদম হট হৈ আছোঁ তাৰমানে ইমানেই জ্বলা খুৱাই দিলে আজি ৰাতিপুৱা এনিৱেজ এই কাহিনীটো আপোনালোকৰ পিছত কৈ আছোঁ চাই থাকিব বাই পিছ জাষ্টিছ ফৰ সুশান্ত সিং ৰাজপুত কিন্তু মনত ৰাখিব লাগিব জয় অসম